নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাই মই ভিডিঅ'টি আৰম্ভণি কৰিছোঁ। আপোনালোকক আজি বিশেষ এটা বস্তু দেখুৱাম দেই। এইখিনি জলকীয়া, কণ জলকীয়া আৰু জাতি জলকীয়া, মানে মাইক্ৰ' জলকীয়া আৰু নিজৰ ঘৰৰ কণ জলকীয়া। এইখিনি জলকীয়া ৰ'দত দিছিলোঁ, বেছি সময় দিয়া নাই, অকণমান সময় দিছিলোঁ ৰ'দত। এতিয়া মই এইখিনি ধুনীয়াকৈ চাফা কৰিম। চাফা কৰি মই আচাৰ বনাম বুলি ভাবিছোঁ, কণ জলকীয়া আচাৰ। তাৰ কাৰণে কি কি মছলা আনিছোঁ আপোনালোকক অকণমান দেখাওঁ। এইখিনি হৈছে জিৰা, এইখিনি হৈছে ধনিয়া, তাৰপিছত এইখিনি হৈছে আজৱাইন। এইখিনি মিক্স কৰি ল'ম, মিক্স কৰি ধুনীয়াকৈ ধুই পিনে ৰ'দত মেলি দিম। মেলি পিনে অকণমান গৰম কৰিব লাগিব দেই, গৰম কৰি পিনে খুন্দিব লাগিব। আৰু মই ইয়াত দিলোঁ শুকান জলকীয়া আৰু দিছোঁ পাঁচফোৰণ, এইটো পাঁচফোৰণ। মছলা ৰেডি হৈ গ'ল, বেছি গুড়ি কৰা নাই, একদম জোখত থৈছোঁ। এয়া ইমানটো জোখতে ল'ব দেই আপোনালোকে। এইবাৰ অলপ বেলেগ ধৰণে আচাৰখিনি বনাম বুলি ভাবিছোঁ। ইয়াত দিছোঁ মই আদা, নহৰু আৰু জলকীয়া। মই মিক্সাৰত এতিয়া গোটেই জলকীয়াখিনি খুন্দি ল'ম। এয়া মোৰ তেল গৰম হৈ গ'ল, অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া দিছোঁ মই জলকীয়াখিনি গোটেইখিনি দি দিছোঁ, মিক্সাৰত খুন্দি লোৱা জলকীয়াখিনি। ইয়াত দিছোঁ মছলা, দিম হালধি, সোৱাদ অনুযায়ী নিমখ। এতিয়া মই অলপ সময় ভাজি লৈছোঁ জলকীয়াখিনি। আদা নহৰু দিয়া হৈছিলে যে, সেইকাৰণে কেঁচা গোন্ধটো অকণমান যাবলৈ দিছোঁ। আৰু মই ইয়াত দিম 1 চামুচ ভিনেগাৰ। ভিনেগাৰ দিবলৈ নাপাহৰিব দেই। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম, তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাই দিম। এইফালে মোৰ আচাৰ ঠাণ্ডা হৈ গ'ল, এতিয়া মই ভৰাম বৈয়ামত। এইটো বৈয়াম চিচাৰ সৰু বৈয়াম এটা লৈছোঁ। জলকীয়া বেছি পকা নাই যে, সেইকাৰণে কমকৈ বনাইছোঁ। যেতিয়া সৰহকৈ মানে পকিব জলকীয়া, তেতিয়া আৰু অলপ বনাম। এইটো ধুনীয়াকৈ ধুই মেলি মই শুকুৱাই লৈছোঁ। ইয়াতে মই আচাৰখিনি ভৰাম। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। কালাৰটো ভাল লাগিছে নাই জনাব দেই, ধুনীয়া হৈছে, গোন্ধটো বিৰাট ধুনীয়া আহিছে। এইখিনি আচাৰ এতিয়া 2 দিনমান ৰ'দত দিম, তাৰপিছত আৰু খাবলৈ হৈ যাব। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।